बरमायाव बिटिआर सोरखारनि गेदेरथार मावथांखि गड मिशनखौ बेखेवदों। बाक्सानि बरमायाव दिनै बिटिआर सोरखारनि डाइरेक्टर अफ एनिमेल हासबेन्ड्रि एन्ड भेटेनारि डिपार्टमेन्टनि बानजायनायाव एसअपिडि स्किम 2022 निफ्राय 23 मायथाइनि मावथांखि बेनिफिसारिज अफ बडलेण्ड गड्स मिशनखौ मोनसे मेहेरगोनां हाबाफारिनि गेजेरजों बेखेवनानै होयो। बिटिआर सोरखारनि जुनार बिफाननि मावफुं सोद्रोमा राकेश ब्रह्मआ प्रमद बर'नि दैदेननायाव गड एन्ड साइन्टिफिक गड सीड टु दा सेलेक्टेड बेनिफिसारिज अफ बडलेण्ड गड मिशननि जोहै गासै बिटिआरनि मोनब्रै जिल्ला सा 135 जन बेनिफिसारिजफोरा गिबि खेबनि थाखाय बे खाबुखौ मोननो हानायजों लोगोसे बाक्सा जिल्लानि सा 59 जन बेनिफिसारिजफोरनो बे खाबुखौ होग्रोनाय जागोन होननानै बुंथियो मावफुं सोद्रोमा राकेश ब्रह्मआ। बे बेखेवनाय हाबाफारियावनो नुजाथिदों मेरु इउपिपिएल आइजो गांखंनि नेहाथारि हेलेना स्वर्गियारि, मुसलपुर जिल्ला इउपिपिएल आइजो गांखंनि आफादगिरि कनिका दास बर', मुसलपुर दिहिरा ब्लकनि टिसिएलसिसिनि मासिगिरि बिटिसि सरकारनि सरकारि मावख'आरिफोरा। তাকে আজি ইমান ধুনীয়া এটা পৰিৱেশ আমাৰ এই বৰমা অঞ্চলত হৈ আছে, এইটো শলাগ ল'বলগীয়া কথা। কাৰণ আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি সপোন, যি গটাৰী মিছন, ছাগলীৰ যি মিছন আমি লঞ্চ কৰিছিলোঁ, আজি এইটো বাস্তৱ ৰূপ পাইছে। আজি ইয়াত আমাৰ বিভিন্ন ঠাইৰ পৰা আহি পেলাই আজি আমাৰ যি বিটিআৰ চৰকাৰৰ আমাৰ বাইদেউসকলক যি স্বাৱলম্বী কৰাৰ উদ্দেশ্য লৈ পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াই যি সপোন দেখা পাইছিল, সেইটো আজি বাস্তৱ ৰূপ লৈছে। ইয়াত বিটিআৰৰ ঠাইৰ পৰা মানুহ আজি আহি আমাৰ বাইদেউসকলে যি বেনিফিচিয়াৰী আছে আজি সেই বেনিফিটটো পাইছে। ছিজনত আমি পেজ ৱাইজত এই গটাৰী মিছনটো আমি ষ্টাৰ্ট কৰিছোঁ। এইবাৰ ফাৰ্ষ্ট পেজত আমি 200 বেনিফিচিয়াৰীক এই বেনিফিটটো দিবলৈ গৈ আছে। আজি আমি খালি মুছলপুৰ সাব ডিভিজনৰ অন্তৰ্গত যি মানে বেনিফিচিয়াৰীবিলাকে পাইছে সেই হেকটক আজি এই বেনিফিটটো দিয়া হ'ব। ঠিক তেনেকুৱাই পৰ্যায়ক্ৰমে ডিষ্ট্ৰিক্ট ৱাইজত আমি সকলো আমাৰ বাইদেউসকলক, আমাৰ দাদাসকলক এই বেনিফিটটো অহা 3 দিনৰ ভিতৰত সকলো মানে বেনিফিচিয়াৰীবিলাকে এই বেনিফিটটো পাবলৈ গৈ আছে। সেই কথাটোৱে কৈছোঁ যে আমি এই কথাটো লক্ষ্য ৰাখিবলগীয়া কথা। তাৰ কাৰণে আমি অলৰেডি তাৰ চাইণ্টিফিকেলি যি গটাৰী যি ট্ৰেইনিং ল'ব লাগে, মেডিচিনেৰে হওক বা কি ধৰণৰ এনভাইৰনমেণ্টত এই ছাগলীবিলাক ৰাখিব লাগে, সেই গোটাইবিলাক এই ঘৰৰ মজিয়াতে বহুখিনি চাইণ্টিফিকেলি এই ঘৰখন বনোৱা হৈছে। ইয়াত যি ৰাবাৰ ইয়াত মানে ষ্টাম্পিং কৰা গৈছে, সেই ৰাবাৰবিলাক আমি বাহিৰা ষ্টেটৰ পৰা অনা, বেংগলোৰৰ পৰা আনি পেলাই বনোৱা হৈছে। ইয়াৰ যোনটো মাটি আৰু ইয়াৰ পৰা যি মানে ছাগলী যিমান হাইটত থাকিব লাগে চাইণ্টিফিকেলি, এই হাইটটো ইয়াত মেইনটেইন কৰা হৈছে। ইয়াৰ পৰা আমি জানো যে এইবাৰ আৰু ছাগলীবিলাকে বেমাৰ নহয়, কাৰণ ইয়াৰ অলৰেডি আৰু যি বেনিফিচিয়াৰীবিলাকে বেনিফিটটো পাইছে এখেতসকলক আমি ট্ৰেইনিং দিয়া অলৰেডি হৈ গ'ল। গতিকে আমাৰ যি মিছন এইটো আমি ভাবোঁ পূৰ্ণাংগভাৱে খুব মানে কমপ্লিটলি মানে চাইণ্টিফিকেলি আমি যে এইবাৰ ছাকচেছ হ'ম, এইটো আমি একেবাৰে কনফিডেণ্টলি আমি ক'ব পাৰোঁ আৰু কি। আজি আমি বাক্সা হিচাপে আমি খালি ইয়াত আমাৰ 38 মানে বেনিফিচিয়াৰী মুছলপুৰ চাব ডিভিজনৰ অন্তৰ্গত আছে। এই 38 বেনিফিচিয়াৰীবিলাকক আজি এই এই আমাৰ বৰমা ভেটেনাৰী যি অফিচ আছে তাৰ প্ৰাংগণত এই মানে বেনিফিটটো দিয়া হৈছে আৰু কি। কলিকতা পাই বৰ আনন্দ লাগছে, এতিয়া ভালকৈ পুহিম বুলি এটা আশা মনত পুহি ৰাখছোঁ আৰু কৰাৰ কাৰণে কিবা এটা চেষ্টা কৰিম আৰু। নাই লোৱা নাই, আহিলে ল'ম বাৰু। ছাগলী ঘৰত আছে 3টা, আজি 5টা দিলাম। ধন্যবাদ দিছোঁ তেখেতক এনেকৈ সহায় কৰাৰ বাবে। আমি দুখীয়া মানুহ কিবাকৈ নাই চলি মেলি আছোঁ আৰু। क'क्राझार सहरनि साखाथि थिथागुरियाव थानाय मानास पाब्लिक स्कुला 2023-24 सोलोंथाइ बोसोरनि गोदान मुं थिसननाया सोलिगासिनो। थिथागुरियाव थानाय इंराजि बिजोंनि मानास पाब्लिक स्कुलाव दासान्दि नार्सारिनिफ्राय 7 थाखोसिम गोदानै मुं थिसननाया सोलिगासिनो। बे फरायसालियाव गुन गोनां सोलोंथाइ होनायजों लोगोसे फरायसाफोरनि थाखाय दं मोजां खाबुफोर। थाखो फोरोंथायनि अनगायैबो योगा क्लासेस, बेसिक कम्पिउटार एडुकेशन, इंग्लिश स्पीकिंग स्किल्स, मैथ्स एंड साइंस प्रोजेक्टिंग, हाईली एक्सपीरियंस फैकल्टी आरो स्मार्ट क्लासेसनि खाबुफोर दं। बेजों लोगोसेनो बे फरायसालियाव हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलबो दं। गोसो गोनां बिजाथिफ्रा थिथागुरिनि मानास पाब्लिक स्कुलाव मुं थिसननोब्ला नैबे मबाइल नम्बर 6000853288 एबा 8638167582 आव कल खालामनानै सुलाद लानो हागोन।